নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰাণীচি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। টেষ্টটো দেখি চাগে গম পাইছে মই আজি ক'ত গৈ আছোঁ, কি কৰিছোঁ, আৰু সকলো দেখাই দিম আপোনালোকক। চাই থাকিব। এপাহি বকুলে আকুল কৰিছে, ৰসেৰে ভৰিছে মন, ৰসেৰে ভৰিছে মন। এপাহি বকুলে আকুল কৰিছে, ৰসেৰে ভৰিছে চিকি পিনি আমাৰ বাৰীত পৰি গ'ল। বাৰী গছ গছনিবোৰ কাটি দিয়া হ'ল আৰু মানুহ দুজনৰ শ্বৰ্ট খালে তেওঁলোককো মেডিকেল নিয়া হ'ল। ভাল পাইছে এইখিনিডাল কাটি দিয়া হ'ল। সেইডাল ওৱাই সেইডাল ছিগি আহি ইয়াত পৰি আছিলে, সেইডাল কাটি দিয়া হ'ল। গতিকে চাই থাকিব। এইয়া কঠীয়াতলি। গতিকে মই কঠীয়াতলাখিনি দেখাব নোৱাৰিম কাৰণ কেমেৰা থাকিবলৈ মানুহ নাই। চাই থাকিব। কঠীয়া বেয়া কৰিলে সেইখিনি কঠীয়া তোলা হৈ গ'ল আৰু এতিয়া কঠীয়াখিনি আনোগৈ। সেয়া আহি আছোঁ কঠীয়া আনিবলৈ। বতৰটো চাব কেনেকুৱা হৈ আছে। এতিয়া ধুনীয়া হৈ আছে। অথনি একদম বৰষুণ দি আছিলে। সেই আহি আছোঁ বাৰীলৈ। মাথাউৰিৰ পৰা পানী বাঢ়িছে। এইখন পুৰা পানী বাঢ়ি আছে। গোটেই জংঘল নাই খৰালি ছিজনত এই পলস উঠোৱা মাটিখিনি কাটি দিয়া হয়। পানী বহুত আছে। কালি মই বাট খুলি দিছিলোঁ ন। কিমান কঠীয়া দিলোঁ দেখিছা? সফালে দিয়ে উঠাই দিলোঁ। নোৱাৰা অথনি বনাই উঠিবই পৰা নাই। দেখো কঠীয়া তুলিলোঁ। এতিয়া আকৌ কঠীয়াখিনি পানীত নমাই থৈ গৈছিলোঁ আৰু এইখিনি কঠীয়া আজি যিখিনি কঠীয়া তুলিলোঁ সেইখিনি হ'ল বেলেগত ধুবগৈ লাগিব। ঘৰত নি থ'বগৈ লাগিব। কঠীয়াখিনি তাত দেখাইছোঁ। ইয়াৰ পৰা নেদেখি হয়তো বিকাশ দা এই নক'ব। কঠীয়াখিনি তাত আছেগৈ। আকৌ তাৰ পৰা ওপৰলৈ উঠাব লাগিব। মানুহজনে মই আহিছোঁ এতিয়া। তাৰপৰা ওপৰত উঠাই আকৌ তাত থকাখিনি কাইলৈ ৰুব লাগিব। কাইলৈখিনি তাতে যোৱা হ'ব। কিন্তু এতিয়া আজি যিখিনি তোলা হ'ল সেইখিনি লৈ যাম। লৈ ঘৰৰ পাৰত উঠাই থৈ দিম। এই এগৰাকী বৌৱে ফটো আহিছে বুলি এতিয়া ধুনীয়া আছে। ধুনীয়া গৈ আছে। বকুলৰ বুকু পচি আছিলে, কোন গকুলৰ
প্ৰাণৰ এফেৰি সোঁতত ওচৰ চাপিছে দূৰ ওচৰ চাপিছে দূৰ 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 এপাহি বকুলে এপাহি বকুলে আকুল কৰিছে ৰসেৰে ভৰিছে মন ৰসেৰে ভৰিছে মন এপাহি বকুলে আকুল কৰিছে ৰসেৰে ভৰিছে মন ৰসেৰে ভৰিছে চুৰিছে বকুলৰ পাত বকুলে আনিছে ধন বকুলে আনিছে ধন ৰসেৰে ভৰিছে মন এপাহি বকুলে আকুল কৰিছে ৰসেৰে ভৰিছে তুমি ৰুবা নি এতিয়া মাটি কঠীয়াকেইটা ৰুবা নি তুমি এতিয়া হা কি ৰুম বুলি কোৱা বৰষুণ দিয়াৰ কাৰণে দেৰিকৈ আহিবলগীয়া হ'ল 10টা বাজিব এইয়া দেখাই মাটি ৰুই আছে বোকা খচিবলৈ তাত বৰ ফূৰ্তি এই ঢাপটো ওপৰত আছিলে তাৰপৰা বুটলি আনিলে এতিয়া বহিছোঁ আপুনি আগতে ভিডিঅ' কৰিবলৈ নহ'লে নুশুনে নাই বৈজনী কৈছে পানী খচাই আছোঁ সি আকৌ নুশুনিলে শুনিলে এতিয়া ৰুটি খালোঁ ৰুটি খাই বহিছোঁ অকণমান ৰুই পেলাই এতিয়া এই মায়ে ৰুবলৈ গৈছে মই যাওঁ আৰু অকণমান ওচৰত দেখাবলৈ চেষ্টা কৰিব পাৰিছিলোঁ হেঁতেন জুম কৰিয়ে দিছোঁ আৰু কেমেৰাটো ওচৰলৈ নিবলৈ ভয় লাগে পানীত পৰি যাব বুলি এইয়া পূৰা বোকা খচিছে বাপেকে গালি পাৰি আছে কথা ক'লে নুশুনে কি দিম ক'লে দিম কি কৰিবা নাই ৰুব মায়ে দেখাই ৰোৱা কঠিয়া আহিয়া কি কৰিছা বা তুমি হেফিয়া খুলকি গলছ হ'ব দিয়া আকৌ সেইকমান লাগে কঠীয়াটো বেয়া হৈ যাব দেখাই কি কৰিছে চব পৰিবাগে
ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আৰু কাইলৈ দেখুৱাই যাম কাইলৈ আকৌ ৰুবলৈ দিয়া আছে কাইলৈ দেখাব চেষ্টা কৰিম ৰখেৰে ভৰিছে মন